গাইস তো হে গাইস মই আকৌ এটা নতুন ভিডিও লাইছো তো এতিয়া মই মেলাত গৈ আছো তো এতিয়া মই আপোনালোকক যিমান পাই দেখাই দিম তো এতিয়া আমি গৈ আছো তো আপোনালোকে যদি ভিডিওটো ভাল লাগে লাইক কমেন্টছে সকলোখিনি কৰি দিব যদি ইনষ্টাগ্ৰামত ফলো কৰা নাই দেন ইনষ্টাগ্ৰামতো আপোনালোকে ফলো কৰি দিব মই ডেসক্ৰিপচনত লিংক দি দিম তো বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো তো গাইস আমি এতিয়া এনেকৈ বিহু মেলা চাবৰ কাৰণে গৈ আছো তো আপোনালোকে ভিডিওটো চাই থাকিব তো গাইস আমি এতিয়া এনেকৈ গৈ আছো তো এতিয়া আমি আমাৰ গাঁৱৰ ওচৰতে থকা চেণ্টাৰ পালো তো আমি এতিয়া গৈ আছো সেই চেণ্টাৰৰ পৰাই তো গাইস আমি আমাৰ চেণ্টাৰ পাৰ হৈ আমাৰ শ্ৰী লক্ষ্মী মন্দিৰ পাৰ হলো তো এতিয়া আমি গৈ আছো A few moments later. তো গাইস আমি এতিয়া পানী ভৰা আহি পালো তো এতিয়া আমি গৈ আছো পানী ভৰাৰ পৰা বেছি দূৰত নাই তো আমি পামে আৰু তো গাইস এইটো হৈছে আমাৰ শিৱ মন্দিৰ তো আপোনালোকে এবাৰ চাই লওক মই আপোনালোকক আগতে দেখাইছিলো তো এতিয়া আমি গৈ আছো তো গাইস আমি ফাইনালি পামে আৰু ইয়াৰ পৰা আমি ৰাইট সাইডে যাম তো ৰাইট সাইডৰ পৰা আমি অলপ মানে আগলৈ গৈ মানে মেলাটো পাই যাম তো প্ৰথমে আমি বাইকটো থৈ দিম বাইকটো মই আমাৰ লক্ষ্মী স্কুল তাতে আমি ওচৰতে থৈ দিম তো থোৱাৰ পাছত মই আপোনালোকক মেলাত দেখাই দিম কেনে কি আছে সো আপোনালোকে ভিডিওটো চাই থাকিব যদি ভাল লাগে লাইক কমেন্টছে সকলোখিনি কৰি দিব সো আমি এতিয়া গৈ আছো তো আপোনালোকে ভিডিওটো চাই থাকিব তো গাইস আমি লক্ষ্মীদাৰ স্কুল আহি পালো এতিয়া তুচতে মই লক্ষ্মীদাৰ ওচৰতে মই বাইকটো থৈ দিম বাইক থোৱাৰ পাছত আপোনালোকক মই বিহু মেলাত লৈ যাম তাৰপিছত মই আপোনালোকক দেখাম কেনেকৈ আছে আপোনালোকে ভিডিও চাই থাকিব তো গাইস ফাইনালি মই আহি পালো তো মই এতিয়া বাইকটো লক্ষ্মীদাৰ স্কুলত থৈ দিছো আমাৰ তো এতিয়া মই আপোনালোকক দেখাই দিম মেলাটো মানে মেলাটো চাগে আপোনাৰ ৰাতিপুৱা 8টাৰ পৰা আৰম্ভ হৈছে তো মানুহ বিহু এতিয়া আৰম্ভ হ'বলৈ ধৰিছে তো যিমান পাৰো আপোনালোকক মই দেখাই দিম তো আপোনালোকে ভিডিওটো চাই থাকিব তো গাইস এতিয়া আমি গৈ আছো তো আপোনালোকে ভিডিওটো চাই থাকিব যদি ভাল লাগে লাইক কমেন্টছে সকলোখিনি কৰি দিব তেতিয়া আমি গৈ আছো তো গাইস আমি এতিয়া খুচকাৰিয়ে গৈ আছো ইয়াৰ পৰা বেছি দূৰত নাই তো আমি খুচকাৰিয়ে যাওঁ তো আপোনালোকক মই দেখাই দিম তো আপোনালোকে ভিডিওটো চাই থাকিব A few moments later. ফাইনালি গাইস আমি মেলালৈ আহি পালো তো মানুহ এতিয়া কম আছে তো আমি ৰাতিপুৱা আহিছিলো না 8টাতে তো এতিয়া মানুহটো কমে থাকিব মানুহ বেছি হোৱাৰ পাছত মই আপোনালোকক দেখাই দিম কিমান মানুহ থাকে কেনে কি সো আপোনালোকে চাই থাকিব তো গাইস মানুহটো এতিয়া কমে আছে ন তো মই অলপ আপোনালোকক ঘূৰি চাৰিফালে কেনে কি আছে মানে কি পোৱা যায় মই আপোনালোকক এবাৰ দেখাই দিওঁ মানে মই দামটো এনে নুসুধো সো মই আপোনালোকে কেনে মই ঘূৰি কিনি মই আপোনালোকক দেখাই দিম কি লৈ আছে মেলাত নতুন নতুন ন সো আপোনালোকে ভিডিওটো চাই থাকিব তো গাইস মই আপোনালোকক কেনেকৈ দেখাই দি আছো তো আপোনালোকে চাই থাকক Don't play with my heart, baby. I should have known from the start. তো গাইস মই আপোনালোকক ভিতৰলৈ গৈ দেখাই দিওঁ মানে কি পোৱা যায় বস্তু বাকি কি আনিছে নতুন নতুন সো আপোনালোকক মই অলপ ভিতৰলৈ গৈ দেখাই দি আছো তো গাইস মই আপোনালোকক এনেকৈ চাৰিফালে গৈ দেখাই দি আছো কি বস্তু আনিছে বা নতুন কি বস্তু আনিছে তো মই আপোনালোকক এনেকৈ দেখাই দি আছো ধৰক আপোনারা মানে কাপ প্লেট হওক বা বিভিন্ন ধৰণৰ বস্তু আনিছে আপোনাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলিবৰ কাৰণে যিবিলাক টয়ছ এইবিলাকো আনিছে তো মই আপোনালোকক কেনে দেখাই দি আছো মই দামটো এনে নুসুধো তো মই বলক আপোনালোকক কেনেকৈ দেখাই দি থাকো তো আপোনালোকে ভিডিওটো চাই থাকিব তো গাইস এনেকৈ বিভিন্ন ধৰণৰ দোকান দিয়া আছে ইয়াত মই আপোনালোকক কেনেকৈ দেখাই দি আছো তো গাইস কামৰ বাবে যিবিলাক খজুলি ব্যৱহাৰ কৰা হয় সেইবিলাক খজুলি ইয়াত মানে আনি বিক্ৰী কৰিবৰ কাৰণে আনিছে আপোনালোকে চাই লওক তো গাইস মই আপোনালোকক দেখাই দি আছো যিমান পাৰো আপোনালোকক মই দেখাই দিও ভিডিওটো আপোনালোকে চাই থাকিব Don't play with my heart, baby. I should have
তো গাইজ মই আপোনালোকক কেনেকৈ দেখাই দি আছোঁ তো আপোনালোকে ভিডিঅ'টো যদি ভাল লাগে চাই থাকক তো গাইজ আপোনালোকক ইয়াত বিভিন্ন ধৰণৰ বস্তু পোৱা যায় ধৰক আপোনাৰ ইলেক্ট্ৰনিক হওক মানে ঘড়ী হওক বা লাইট বিভিন্ন ধৰণৰ মানে বস্তু সামগ্ৰী আৰু যি আছে সকলোখিনিয়ে পোৱা যায় তো আপোনালোকক মই এনেকৈ দেখাই দি আছোঁ চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব A few moments later. তো গাইজ মই আপোনালোকক আধা চাইডটো দেখাই দিলোঁ তেতিয়া মই অলপ আগৰ চাইডটো দেখাই দিওঁ কেনেকৈ আছে আপোনালোকে ভিডিঅ'টো চাই থাকিব তো গাইজ মোক মেলাত আহি বহুতো ভাল লাগিল তো সকলোলৈ হেপী বিহু তো গাইজ মই বহুত দিন হৈ গ'ল ব্লগটো বনোৱা নাছিলোঁ 3-4 দিন হৈ গ'ল তো মই ভাবিলোঁ আজি আমাৰ মানে মেলাটো দেখাই দিওঁ আপোনালোকক কেনেকৈ হয় তো মই যিমান পাৰোঁ আপোনালোকক মই দেখাই দি আছোঁ তো গাইজ আপোনালোকক ইয়াত মিঠাই দোকানো আছে যেনেকৈ জিলেপি হওক বা বিভিন্ন ধৰণৰ মিঠাই দোকানো আছে ইয়াত তো মই আপোনালোকে এনেকৈ দেখাই দি আছোঁ তো গাইজ এতিয়াতো মানুহ বহুতেই কম আছে আপোনাৰ ধৰক 1টা বা 2টা বজাতে মানুহ আপোনাৰ ভিৰ হৈ থাকে তো তেতিয়া মই আপোনালোকক দেখাই দিম এতিয়াতো আপোনালোকক মই যিমান পাৰিছোঁ এতিয়া দেখাই দি আছোঁ A few moments later. তো গাইজ এতিয়া মানুহটো কম আছে কিন্তু অলপ কমৰ পিছত বহুতো মানুহ হ'ব তো আপোনালোকক মই দেখাই দিম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব তো মই আপোনালোকক এতিয়া যিমান পাৰি আছোঁ তো সিমানে দেখাই দি আছোঁ যদি ভাল লাগে ভিডিঅ'টো চাই থাকিব তো গাইজ মই আপোনালোকক এতিয়া দেখাই দি আছোঁ পিছফালৰ পৰা মানে দোকানৰ পিছফালৰ পৰা মই আপোনালোকক এতিয়া দেখাই দি আছোঁ Don't let it. তো গাইজ মই আপোনালোকক অলপ আগলৈ গৈ দেখাই দি আছোঁ I should have known from the start, darling. Let me fight. তো গাইজ আপোনালোকে মোক কমেণ্টত ক'ব ভিডিঅ'টো কেনেকুৱা লাগিলে Can't deny before the start. Let it go. 5 hours later. তো গাইজ মই আপোনালোকক পুৱাৰ পৰা দেখাই দি আছোঁ মানুহ কিমান আছে ৰাতিপুৱাটো নাছিলে তো এতিয়া আপোনালোকক মই দেখাই দিম মানুহ কিমান আছে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব তো গাইজ ৰাতিপুৱাতো মানুহে নাছিলে তো এতিয়া আপোনাৰ 2টা পাইছে তো চাই লওক কিমান মানুহ আহিছে এতিয়া পূৰা ভিৰ হৈ গৈছে এতিয়া তো ৰাতিপুৱাতো বহুত কম মানুহ আছিলে তো এতিয়া পূৰা মানুহ হৈ গৈছে এতিয়া তেনেহ'লে আপোনালোকক মই দেখাই দি আছোঁ ওপৰৰ পৰা তো এতিয়াতো গাইজ পূৰা ভিৰ হৈ গৈছে ইমান মানুহ আহি গৈছে ৰাতিপুৱাতো নাছিলে তো এতিয়া আপোনালোকক মই দেখাই দি আছোঁ ওপৰৰ ফালৰ পৰা মানে বিল্ডিঙৰ ওপৰৰ পৰা দেখাই দি আছোঁ তো পূৰা মানুহ হৈ গৈছে আপোনালোকে এবাৰ চাই লওক A few moments later. তো গাইজ মই আপোনালোকক যিমান পাৰিলোঁ দেখাই দিলোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব যদি নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ